মই ভাবোঁ যে 10খনটো খুব ৰিয়েলিষ্টিক, 10খন হ'বই, 11খন হোৱাৰো সম্ভাৱনা আছে। I think who are following Northeast politics, they are well aware of the fact that even in Meghalaya election, NPP and BJP fought differently. So it is not a news because all NEDA partners used to fought separately, and after election we used to combine ourselves. বদৰুদ্দিন আজমল আৰু কংগ্ৰেছৰ যিটো মিত্ৰতাৰ কথা বতৰা ওলাই আছে, এই গোটেইখিনি আমি ভাবোঁ যে আমি আৰু অলপ দেৰিকৈ প্ৰতিক্ৰিয়া দিওঁ, কাৰণ গোটেই পৰিষ্কাৰ হওক ঘটনাখিনি। কাৰণ মই আজমলৰ প্ৰেছ কনফাৰেন্স মই নাচাওঁ, গতিকে তেওঁ কি কৈ আছে কি কোৱা নাই মই ফলো কৰা নাই। কিন্তু যেতিয়া গোটেই পৰিণতিখিনি আমাৰ সন্মুখত আহিব, কোন সমষ্টিত কাক কেণ্ডিডেট দিছে, কোন দুৰ্বল কোন সবল, গোটেইখিনি ৰাজনৈতিকভাৱে এছেছমেণ্ট কৰাৰ পিছত আমি পলিটিকেলি ৰেছপন্স দিম, আৰু আমি যেতিয়া দিম ভাল কৰি ৰেছপন্সটো দিম। আৰু মই ভাবোঁ যে এটা ইলেকশ্যন আছে, কেজুৱেল কথা নোকোৱাই ভাল। যেতিয়া ৰেছপন্স দিয়াৰ সময় আহিব আমি 20 তাৰিখে নমিনেশ্যন 4টা বজাত পাৰ হৈ যাওক, তেতিয়া আমাৰ হাতত এখন তালিকা পৰিব যে UDF-এ কাক দিলে, কোন সমষ্টিত কংগ্ৰেছৰ তাৰ পৰা সহায় হ'ব, ক'ত কংগ্ৰেছে UDF-ক সহায় কৰিব, গোটেই তালিকাখন চাই আমি উইল ৰিয়েক্ট মেচিয়ৰডলি। আমি যি ধৰণে ৰিয়েক্ট কৰাৰ প্ৰয়োজন আমি সেই ধৰণে ৰিয়েক্ট কৰিম। এতিয়া অংকটো চলি আছে নেকি, আপুনি কি ভাবে? মই ভাবোঁ যে আমি যেনেকে মেচিয়ৰডলি ডিল কৰিব লাগে আমি তেনেকে ডিল কৰিম। এইটো আৰু ধৰক কোনোবাই ৰাস্তাত ধৰিলে এনেকে কোনে কৈছে আপুনি কি প্ৰতিক্ৰিয়া দিয়ে, সেই ধৰণৰ উত্তৰ আমি নালাগে। আৰু ইলেকশ্যনৰ সময়ত সেই ধৰণৰ উত্তৰে সমস্যাৰ সৃষ্টি কৰে। 26 তাৰিখে মনোনয়নৰ সময় পাৰ হৈ যাওঁ, 27 তাৰিখে আমি অফিচিয়েলি অফিচৰ পৰাই বহি আমি ৰিয়েক্ট কৰিম। কংগ্ৰেছ আৰু UDF-ৰ নেক্সাছ থকা নাথাকোৱাটো ডাঙৰ কথা নহয়, দুয়োটা দলেই তুষ্টিকৰণৰ ৰাজনীতি কৰে, গতিকে দে শ্বেয়াৰ্ড কমন আইডিয়লজি। গতিকে সেইটো এতিয়া প্ৰেক্টিকেলি যোগ আছে নে বিয়োগ আছে সেইখিনি 26 তাৰিখে 4টা বজাৰ পিছত গম পাম। কিন্তু এইটো কথা ঠিক যে দুয়োটা দলেই অসমৰ একাংশ মানুহক কেনেকে সন্তুষ্টি কৰিব পাৰে তুষ্টিকৰণৰ প্ৰতিযোগিতা কৰে। দে আৰ ইন কম্পিটিশ্যন so far as appeasement politics is concerned. So সেইকাৰণে এতিয়া কম্পিটিশ্যন হ'ব নে কোঅপাৰেশ্যন হ'ব সেইটো আমি 26 তাৰিখে ক'ব পাৰিম। কিন্তু বিজেপিৰ কাৰণে এইটো কোনো মিনিং নাথাকে, কাৰণ আমি তুষ্টিকৰণৰ ৰাজনীতি নকৰোঁ, তেওঁলোকে তুষ্টিকৰণৰ ৰাজনীতি কৰিব। আৰু সেইকাৰণে তেওঁলোকে কম্পিটিশ্যনৰ মাধ্যমেদি তুষ্টিকৰণ কৰিব নে কোঅপাৰেশ্যনৰ মাধ্যমেদি তুষ্টিকৰণ কৰিব সেইটো আমি 26 তাৰিখে গম পাম। কিন্তু তুষ্টিকৰণতো আছেই তেওঁলোক। মই ভাবোঁ যে ইলেকশ্যনটো তেনেকুৱা ধৰণে হোৱা নাই। ইলেকশ্যনটো যোনে তুষ্টিকৰণ কৰে তেওঁলোকে তুষ্টিকৰণ কৰি থাকিব, যোনে তুষ্টিকৰণক বিৰোধিতা কৰে তেওঁলোকে আমাক ভোট দিব। মই ভাবোঁ যে আমাৰ পাৰ্টিৰ ইণ্টাৰনেল মেকানিজিম ইমানে ষ্ট্ৰং যে টিকেট নোপোৱা MP বুলি ছেকশ্যন এটা নায়েই। এতিয়াতো ৰমেন ডেকা ডিফুট কেম্পেইনত গুচি গ'ল, বিজয় চক্ৰৱৰ্তী কালিৰ পৰা তেজপুৰ আৰু যোৰহাটত বহি ল'ব। গতিকে কংগ্ৰেছৰ দৰে টিকেট নোপোৱা বুলি ধাৰা এটা ইয়াত নাই। এজন মানুহক লৈ পেলাই গোটেই দলটো কিয় জেনেৰেলাইজ কৰে? এজন ব্যক্তিৰ কিবা থাকিব পাৰে, কিন্তু তেওঁতো কৈছে যে মই সংঘৰ লগত আছো বুলি। তেওঁৰ মই ষ্টেটমেণ্টবিলাক ফ'ল' কৰি আছো। তেওঁ কৈছে যে মই আইডিয়লজিৰ লগত আছো। গতিকে মইতো কংগ্ৰেছততো বেলেগ হয়, কিন্তু বিজেপিৰ কোনজন? আপোনালোকে ইমান প্ৰভোগ কৰাৰ পিছতো কোনো এজন MP একো কোৱা নাই। ইমান আমি ব্যক্তিৰ আলোচনা কিয় কৰো? ভোটটোতো এজন ব্যক্তিৰ ওপৰতো নহয়। আপোনালোকে কওক যে এইটো এটা মোক নালাগে, মোক আৰু ইমান জেকাই দিলে মই সৰি পৰিম। গতিকে মই আপোনালোকক চবকে চিনি পাওঁ, গতিকে মোক নালাগে। আৰু আপোনালোকে যিমানখিনি গুণগান কৰিছে তাৰ আঁৰত থকা কথাবিলাকো মই বুজি পাওঁ ন। গতিকে ক্লাছ 5-6ত মই পঢ়ি থকা নাই। সকলোৰে ভাল হ'ব, কিন্তু কামাখ্যা প্ৰসাদ আচাৰ ভাল হ'ব এইটো মই জানো। চব আপোনালোকে মোৰ বিষয়ে যেনেকে যি নিদিলে দিলে যি কওক, মইতো মোৰ জেগাত থিয় হৈ থাকিম। ইলেকশ্যনটো মোদীক প্ৰধানমন্ত্ৰী পতাৰ ইলেকশ্যন, সেই ধৰণে ইলেকশ্যনটো হ'ব। ইলেকশ্যনটো মন্ত্ৰী MP পতাৰ ইলেকশ্যন নহয়। ভাৰতীয় জনতা পাৰ্টীৰ লক্ষ্য হ'ল প্ৰধানমন্ত্ৰী মোদী আকৌ এবাৰ প্ৰধানমন্ত্ৰী হ'ব লাগে। ডেভেলপমেণ্ট ইলেকশ্যন হ'লে ভালে হয়, সেইটো সমষ্টিত 6 মাহ আগৰ পৰা বেছি কাম হৈ যাব। যদি য'ত বাই ইলেকশ্যন হয় তাততো কাম বেছিহে হ'ব। আমি যিটো 2জন মন্ত্ৰী আৰু এজন উপাধ্যক্ষই টিকট পালে,
সেইটোতো নতুন কোনো গিনিছ ৱৰ্ল্ড বুকত ৰেকৰ্ড হোৱা নাই। এইটো ভাৰতত কংগ্ৰেছেও তেনেকুৱা চিটিং MLA টিকেট দিছে। যেতিয়া হ'ব, যোনদিনাখন হ'ব সিদিনাখনৰ পৰা সকলোৱে মানিব। যিদিনাখনলৈকে নহ'ব সেইদিনাখনলৈকে সকলোৱে নিজৰ মতে কাম কৰিব। যিদিনাখন নিয়ম হ'ব যে আজিৰ পৰা এণ্টি ডিফেকশ্যন নহ'ব, আজিৰ পৰা লোকসভা আৰু বিধানসভাৰ ইলেকশ্যন একেলগে হ'ব, সিদিনাখনৰ পৰা হ'ব। কিন্তু বাই ইলেকশ্যনৰ পৰম্পৰাটো আপুনি কেনেকে নোহোৱা কৰিব? এটা সমষ্টিটো উইদাউট ৰিপ্ৰেজেণ্টেটিভ থাকিব নোৱাৰে। কিন্তু আপোনালোকক মই ধন্যবাদ জনাইছো যে আপোনালোকে আমাৰ 3জন কেণ্ডিডেটে মোটামুটি জিকিব বুলি ভাৰ্ডিকটো দি দিলে। যিহেতু আপোনালোক বাই ইলেকশ্যনৰ কাৰণে গ'ল, তাৰমানে কৃপানাথ মালা, পল্লৱ লোচন দাস আৰু তপন গগৈ জিকাটো কনফাৰ্ম। এই ইলেকশ্যনত মোটামুটি কণ্টেষ্ট নাই। বৰপেটা ধুবুৰীত কণ্টেষ্ট হ'ব, কৰিমগঞ্জত কণ্টেষ্ট হ'ব, কলিয়াবৰত কণ্টেষ্ট হ'ব। 4টা চিটত কণ্টেষ্ট হ'ব, 11টা চিটত কণ্টেষ্ট। কিন্তু 4টা চিটত কণ্টেষ্ট আছে, 11টা চিটত মোটামুটি কণ্টেষ্ট নাই। এইবিলাকৰ কাৰণে পুলিচ ডিপাৰ্টমেণ্ট আছে, তেওঁলোকে চাব। কিন্তু চৰকাৰৰ প্ৰিন্সিপলটো হ'ল বেয়া কাম হ'ব নালাগে। কোনোবাই যদি বেয়া কাম কৰে একশ্যন, আগতো আপোনালোকে নিউজ কৰাৰ পিছত একশ্যন দেখিছে। এইবাৰো যদি তেনেকুৱা ঘটনা হৈছে আপোনালোকে একশ্যন দেখিব। 30 তাৰিখে প্ৰধানমন্ত্ৰী আহিব গহপুৰ মৰাণত। তাৰপিছত মুখ্যমন্ত্ৰী ডাঙৰীয়া আমি সকলোৱে ইণ্টেনচিভ কেম্পেইন কৰিম আৰু প্ৰধানমন্ত্ৰী 3বাৰ উত্তৰ পূৰ্বত আহিব। তাৰ লগে লগে মই ভাবোঁ যে আমাৰ দলৰ আৰু শীৰ্ষতম বিষয়ববীয়াসকল আহিব। যেনেকৈ অহাকালি 26 তাৰিখে বাবুল সুপ্ৰিয় আহিব ডিব্ৰুগড়ত। তেনেকৈ ইলেকশ্যনত আমাৰ চেণ্ট্ৰেল মোটামুটি 14টা সমষ্টিতে 70-80খনটো হৈ যাব। যোৱাবাৰতকৈ বেছি হ'ব, কাৰণ 3টা ফেজ নহয়। গতিকে দিনত 4খনকৈ ধৰিলেও 20 দিনত 80খনটো